প্ৰেছ মিটৰ উদ্দেশ্যটো হ'ল যে আমাৰ আজি অসমত কিছুদিন আগত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিছু এডুকেশ্যনেল ইছ্যুজটো লৈ তেখেতসকলে সলিউশ্যনৰ কাৰণে এবা বহুত তেখেতে এডুকেশ্যন মেটাৰ্ছটো তাত প্ৰেছ মিটত দাঙি ধৰিছিল। তাৰে পৰা আমি কিছু পইণ্টছ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়াৰ পৰা দাবী কৰি অহা বড়ো মিডিয়ামৰ আৰু বিভিন্ন কলেজৰ যি শিক্ষাৰ সম্পৰ্কীয় যি ইছ্যুজ এইটো আমি আজি কিছু পইণ্ট আমি দাঙি ধৰিব বিচাৰিছোঁ। পোনপ্ৰথমত আমি ভাল পাইছে যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰভিন্সিয়েলাইজেশ্যনৰ যি মেটাৰ সেইটো 15 আগষ্টত কিছু এনাউন্সমেণ্ট দিব বুলি তেখেতে ঘোষণা কৰিছে আৰু লগতে কিছু কলেজবোৰৰ আৰ্টছ কলেজত ডিগ্ৰী কলেজত ছায়েন্স ষ্ট্ৰীম এডিশ্যনেলি তাত দিয়া যাব বুলি তেখেতে এইটো এনাউন্সমেণ্ট দিছে। তো তাৰ ভিতৰতে আমি পোনপ্ৰথমত আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজি প্ৰেছ মিটৰ দ্বাৰা এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ আৰু দাবী আমি ৰাখিব বিচাৰিছোঁ যে এক নম্বৰটো হ'ল অসমত যিমান কলেজত তেখেতে ছায়েন্স ষ্ট্ৰীম যিটো ডিগ্ৰী কলেজত এডিশ্যনেলি তাত দিয়া যাব বুলি তেখেতে এনাউন্সমেণ্ট দিছিলে তাৰ ভিতৰত আমি আমাৰ বিটিআৰ অঞ্চল আৰু লগতে বিভিন্ন অসমত মানে যিবোৰ কলেজত তেখেতৰ লিষ্টত অহা নাই সেইখিনি কলেজবোৰৰ আমি প্ৰয়োজন বুলি আজি আমি অনুভৱ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাই আৰু আমি দাবী জনাব বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ মতে আমি 12টা কলেজ তেনেকৈ আমি আইডেণ্টিফাই কৰি তেখেতসকলৰ কাৰণে আমি প্ৰেৰণ কৰিম। তো ইয়াৰ মাজত আমাৰ কোকৰাঝাৰ জিলাৰ পৰা যদি আমি চাওঁ ইয়াতে আমাক প্ৰয়োজন হৈছে জনতা কলেজ চেৰফাংগুৰিত আৰু কোকৰাঝাৰ গাৰ্লছ কলেজ কোকৰাঝাৰত আৰু চিৰাঙত আমি চালে বাসুগাঁও কলেজ তাত বাসুগাঁৱত ছায়েন্স ষ্ট্ৰীমত প্ৰয়োজন হয় আৰু বেংটল কলেজ তাতে আছে আৰু চালবাৰী কলেজ বাক্সা আৰু বিবি কিষাণ কলেজ জালা এইটো বাক্সা জিলাত আৰু লগতে জ্ঞানপীঠ ডিগ্ৰী কলেজ নিকাশী বাক্সা আৰু ওদালগুৰিত খৈৰাবাৰী কলেজ তাতে আৰু মাজবাট কলেজ মাজবাটত ওদালগুৰি জিলা আৰু ধেমাজিৰ পৰা এটা মুৰ্খাংচেলেক কলেজ জোনাইত সেইটো প্ৰয়োজন হয় আৰু সৰুপথাৰ কলেজ সৰুপথাৰ এইটো গোলাঘাট জিলাত আৰু ইয়াতে থং নকবে কলেজ ডকমকা কাৰ্বি আংলং। তো এইখিনি 12টা কলেজত আমি অনুৰোধ কৰিম শিক্ষামন্ত্ৰী ডাঙৰীয়াক যে ছায়েন্স ষ্ট্ৰীমটো আমাৰ এই অধিক প্ৰয়োজনৰ বুলি আমি ভাবোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰেৰণ কৰে আমি নিখিল বড়ো ছাত্ৰ সন্থাই সেইখিনি আমি দাবী জনাম। আৰু 2 নম্বৰত আমি ক'ব বিচাৰিছোঁ যে যিবোৰ স্কুলৰ ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ তেখেতে পদক্ষেপ ল'লে আৰু আমি জানো গোটেই অসমৰ মানুহে জানে ইণ্ডিয়াৰ মানুহে জানে যে ভেঞ্চাৰ স্কুলৰ যি ইছ্যু আৰু ভেঞ্চাৰ বুলি আমাৰ যি কেটেগৰী স্কুল আছে অকল ভাৰতবৰ্ষৰ চাব গ'লে অকল অসমত আছে। তাৰ কাৰণে আজি সেইটো একবাৰৰ কাৰণে প্ৰব্লেম সলিউশ্যনৰ আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ যি 27 জানুৱাৰীত যি MOS বা একত যি হৈ গৈছিল বড়ো আন্দোলনকাৰীসকলৰ লগত ইয়াতে আমি নিখিল বড়ো ছাত্ৰ সন্থাই এটা ক্লজটো দাঙি ধৰিব বিচাৰিছোঁ যে 6.3 তাতে MOSত ক্লজ আছিলে যে ইয়াত এনেকুৱা লিখা আছিলে যে গভৰ্ণমেণ্ট অফ আছাম উইল ইনিচিয়েট মেজাৰ্ছ টু প্ৰভিন্সিয়েলাইজ schools and colleges established in BTAD and number 2 Bodo medium schools outside BTAD as per need and requirement. So the state government will also take measures to appoint lecturers in Bodo departments in colleges outside BTAD as special consideration. So এই ক্লজৰ দ্বাৰাই আমি বিচাৰোঁ যে আজি অসম চৰকাৰে যিমান বড়ো মিডিয়ামৰ ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলবোৰক আজি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে ইনিচিয়েটিভ লয় আৰু লগতে BTADৰ বাহিৰত থকা যিমান স্কুলবোৰ আছে সেইখিনি তেখেতসকলে প্ৰভিন্সিয়েলাইজৰ কাৰণে যাতে 15 আগষ্টত যেতিয়া এনাউন্স হ'ব গোটাই যাতে স্কুল কলেজ ৰৈ নাযায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ কিছু ডেটাৰ মৰমে ইয়াতে BTC অঞ্চলৰ এছামিজ বড়ো আৰু হিন্দী বেংগলী আদি ধৰি ইয়াতে টোটেল ভেঞ্চাৰ স্কুলছ আছে LP স্কুল আপাৰ প্ৰাইমাৰী স্কুল আৰু হাই স্কুল টোটেল আছে ইয়াতে 1021 তাত লোৱাৰ প্ৰাইমাৰী আছে 711 আপাৰ প্ৰাইমাৰী আছে 235 আৰু হাই স্কুল আছে 75। চ' এইখিনি বিটিআৰ অঞ্চলত আজি গোটাই মিডিয়ামটো মিলি 1021 ভেঞ্চাৰ স্কুল আমাৰ ডেটাত আছে। চ' এইখিনি আমি বিচাৰোঁ যে তেখেতৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ এইখিনি চব আহি যায় আৰু লগতে অসম ফালৰ পৰা আমি বড়ো মিডিয়াম বিশেষকৈ আমি দাঙি ধৰিছোঁ আৰু একৰ্ডৰ ক্লজ মৰমে তাত স্পেচিয়েল নিড এণ্ড ৰিকুৱাৰমেণ্টছ বুলি যিটো দাঙি ধৰা হৈছে
তাৰ দ্বাৰা ক্লজ টু ইমপ্লিমেণ্ট কৰাৰ কাৰণে আৰু বড়ো মিডিয়াম স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে আমি সেইখিনি কিছু স্কুলৰ ইয়াতে ডেটা আমি উল্লেখ কৰিব বিচাৰিছোঁ। লোৱাৰ প্ৰাইমাৰী আছে অসমত বড়ো মিডিয়াম, অকল বড়ো মিডিয়ামৰ কথা আমি ওলাম BTC বাহিৰৰ BTADৰ বাদে। LP স্কুল আছে 148, আপাৰ প্ৰাইমাৰী আছে 62 আৰু হাই স্কুল আছে 35। টোটেল ভেঞ্চাৰ স্কুলছ আছে বড়ো মিডিয়ামত 245 BTR বাহিৰত। জুনিয়ৰ কলেজ BTR অঞ্চলত 25টা আছে আৰু ডিগ্ৰী কলেজ 21 আছে ভেঞ্চাৰ কলেজ। তো এইখিনি আমি অনুৰোধ জনাম যে এই একৰ্ডৰ ক্লজ দ্বাৰা যাতে প্ৰভিঞ্চিয়েলাইজেশ্যন ইনিচিয়েটিভ আৰু প্ৰচেছটো সোনকালে অসম চৰকাৰে এইটো দাঙি ধৰে।